हेलो फ्रेंड्स वेलकम बैक टू आमी रियल हिरो ब्लॉग्स तो मैं आज एक न्यू भिडिओ शूटिंग কৰিবলৈ গৈ আছো আৰু কত শूटिंग কৰিম কি হ'ব কেনেকুৱা ধৰণৰ ভিডিও হ'ব আৰু কোন কোন আহিব সকলো জানো এই ভিডিওটো আপোনালোকে ভিডিওটো কন্টিনিউ চাই থাকিব স্কিপ নকৰিব আৰু এতিয়ালৈকে যে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে সাবস্ক্ৰাইব কৰিব আগাহটো বাটনটো প্ৰেছ কৰি দিব তো বস আমাৰ মেইন চেনেলত অতি সোনকালে আহি আছে এটা শৰ্ট ফিল্ম যেটো শৰ্ট ফিল্মৰ নাম হৈছে পাহি এটো এটা লাভ ষ্টৰী টাইপৰ sad ষ্টৰী হ'ব তো বস এটা বহুত দুখ লগা এটা কাহিনী ঠিক আছে হৃদয়ৰ মলয়াবতা গভীৰ এন্ধাৰৰ এমুঠি পোহৰ তুমি যেন আকাশৰ শুকুনা ঘোঁৰা দি থকৰ এটি মিঠা হাঁহি গোৱা तो बस फाइनली टेक कम्प्लीट याते ऊपर देखने लब लगा टेक गोटेखिनि लोৱা হৈ গৈছে ঠিক আছে তো নেক্সট আমি গৈ আছো হাজোৰ ননটা মন্দিৰলৈ আপোনালোকে কমেন্ট কৰি জনাব কোনটো মন্দিৰ এইটো ঠিক আছে আৰু ফাৰ্ষ্ট যেটো শৰ্ট লৈছো এই শৰ্টখিনি কোনটো মন্দিৰত এটো আপোনালোকে কমেন্ট কৰি জনাব আৰু আমাৰ মেইন চেনেলত অতি সোনকালে আহি আছে আমাৰ শৰ্ট ফিল্ম যেটো নাম হৈছে পাহি আপোনালোকে সকলোৱে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড সকলৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে তো বস क्या हम তুমি আৰু কথা পানাই হুদবা सांग मंग তুমি যেন হৃদয়ৰ মলয়াবতা গভীৰ এন্ধাৰৰ এমুঠি পোহৰ তুমি যেন আকাশৰ শুকুনা ঘোঁৰা দি থকৰ এটি মিঠা হাঁহি গোৱা হে গাইজ শ্বুটিং কৰাৰ সময়ত বৰষুণ আহিল চ' ইয়াতে অলপ বহিলোঁ আৰু আমাৰ শ্বুটিং কৰোঁতে আজি বহুত কষ্ট হৈছে আপোনালোকে প্লিজ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব তুমি যেন হৃদয়ৰ মলয়াবতা গভীৰ এন্ধাৰৰ তুমি যেন আমি কিছুদিন ইজনে সিজনৰ পৰা আঁতৰি থকাই ভাল অন্তত তোমাৰ গালত এটি চুমা আঁকিবলৈ দিয়া না হ'ব নোৱাৰে দিয়ে চুমা এটা খাবা নিজৰ লালে নিদি কাক দিবি বইনি যা তোমাৰ মন যদি মই দেখিলোহেঁতেন বুজিম তোমাৰ মনত কিনো আশা তুমি যেন হৃদয়ৰ মলয়াবতা গভীৰ এন্ধাৰৰ এমুঠি পোহৰ তুমি যেন আকাশৰ শুকুনা ঘোঁৰা দি থকৰ এটি মিঠা হাঁহি হোৱা তেজ বহুত তেজ হৈ গৈছে এইটো আমাৰ হিৰো চা তেজ বহুত তোমার মিঠা স্বর্গম হেল্ল' গাইজ আজি বহুত
বহুত কষ্ট হ'ল এই ভিডিঅ'টোত মানে টেষ্ট যোৱাই নাই কিছুমানৰ যোৱাই নাই মানে চাব আপোনালোকে কেনে হৈছে ফাইনেলি আমাৰ ভিডিঅ' শ্বুটিং কমপ্লিট হৈ গ'ল আৰু এতিয়ালৈকে যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত ঘণ্টা প্ৰেছ কৰিব আৰু আমাৰ যিটো মেইন চেনেল ঠিক আছে আমি ৰিয়েল হিৰো সেই চেনেলৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব তাৰ পৰা আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আমাৰ অতি সোনকালে আমাৰ শ্বৰ্ট ফিল্ম যিটো আছে পাহিটো আমি আপলোড দি দিম তাৰপৰা আপুনি আমাৰ চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব ঠিক আছে ঠিক বাই বাই জয় হিন্দ জয় অসম চকু যেন দাপোন চালে যেন